নমস্কাৰ। এই ভিডিঅ'টিত আজি আমি অষ্টম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠ নিয়ৰ নামৰ পদ্যটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ২ উত্তৰ দিয়া। ক। মুকুতামণিটি বুলি কবিয়ে কিহক বুজাইছে? উত্তৰ: মুকুতামণিটি বুলি কবিয়ে নিয়ৰৰ টোপালক বুজাইছে। খ। নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? উত্তৰ: নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতামণিৰ লগত তুলনা কৰিছে। গ। নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? উত্তৰ: নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি সাঁচি থোৱাৰ কথা কৈছে। খ। ফুলনিত কি ছিগি ৰৈ গ'ল? উত্তৰ: ফুলনিত নিশা নাচা নাচনীৰ ডিঙিৰ মণি ছিগি ৰৈ গ'ল। ঙ। কবিয়ে কি সৰি থকাৰ কথা কৈছে? উত্তৰ: কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। ৩ নং প্ৰশ্ন। কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। উত্তৰ: প্ৰতিমাৰ খনিকৰ নামেৰে জনাজাত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটি ৰোমান্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতিৰ উপাদান নিয়ৰক বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহণ সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। নিয়ৰ কবিতাটিত ৰাতিপুৱাৰ এটি সুন্দৰ মনোমোহা ছবি ফুটি উঠিছে। কবিয়ে নিয়ৰৰ টোপালত বিভিন্ন সৌন্দৰ্য আৰোপ কৰিছে। তেওঁৰ মতে নিয়ৰৰ টোপালটো যেন এটি মুকুতামণিহে যিয়ে ফুলৰ পাহিত পৰি জিলিকি থাকে। নিয়ৰৰ নিৰ্মল পানীত ধোৱা এটা স্ফটিক পাথৰহে। কবিয়ে আকৌ ইয়াক সৰগত টোপনি যোৱা নিশাৰ তৰা এটি বুলিও ভাবিছে। সেই তৰাটিয়ে নিজম আকাশৰ নিচুক কথাবোৰ ইয়াত সাঁচি থৈছে। সেই তৰাটিয়ে যেন কোনোবা কাহানিৰ সপোন দেখি হাঁহি হাঁহি নাচিছিল। কবিৰ মতে নিয়ৰৰ টোপালটি কোনোবা ৰঙিলীহে যিয়ে নিশা আহি ফুলনিত নৃত্য কৰিছিল। ফলত ডিঙিৰ পৰা মণি এটা ছিগি পৰি ৰৈছিল। সেই মণিটোৱে হ'ল নিয়ৰৰ টোপাল। ৰাতিপুৱা সূৰ্যৰ হেঙুলীয়া পোহৰ ইয়াৰ গাত পৰাৰ লগে লগে জিলিকি উঠিছে। এইদৰে সূৰ্যৰ পোহৰত চিকমিকাই থকা নিয়ৰৰ টোপালবোৰে ফুলজোপাক সুশোভিত কৰি তুলিছে। হঠাৎ এচাটি বতাহ আহি নিয়ৰৰ টোপালবোৰক ফুলৰ পাহিৰ পৰা পেলাই দি কবিৰ অন্তৰত দুখ দিছে। ৪ নং প্ৰশ্ন। শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। ফটিক: নিৰ্মল, শোভে, সৌন্দৰ্য বঢ়োৱা। হেঙুলী: হেঙুল বৰণীয়া। নিজম: নীৰৱ নিস্তব্ধ। নিচুক: কান্দোন এৰি শান্ত হ। ৫ নং প্ৰশ্ন। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি। কোন কাহানিৰ সপোন দেখিছে, কোনে হাঁহিছিল নাচি। উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা বিৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে নিয়ৰৰ টোপালটিৰ সৌন্দৰ্য বৰ্ণনা কৰাৰ প্ৰসংগত কবিতা দুফাঁকিৰ অৱতাৰণা কৰিছে। কবিৰ মতে নিয়ৰৰ টোপালটি যেন নিশাৰ আকাশৰ পৰা সৰি পৰা এটি তৰাহে যিয়ে নিজম আকাশৰ নিচুক কথাবোৰ অন্তৰত সাঁচি ৰাখে আৰু নিয়ৰৰ টোপালটি যেন হাঁহি হাঁহি নাচি নাচি কোনোবা কাহানিৰ সপোনহে দেখে। এইদৰে কবিয়ে কল্পনাৰ ভাৱত বিভোৰ হৈ সাধাৰণ নিয়ৰ এটুপিকো জীৱন্ত কৰিবলৈ প্ৰয়াস কৰিছে। ৬ নং প্ৰশ্ন। পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা। সাঁচি, নাচি, মণি, কণি, পাহি। ৭ নং প্ৰশ্ন। উল্লিখিত শব্দবোৰৰ সমাৰ্থ শব্দ লিখা। টোপনি, নিদ্ৰা, বেলি, সূৰ্য, পানী, জল, ফুল, পুষ্প, নিশা, ৰজনী, সপোন, স্বপ্ন, আকাশ, গগন, চকু, নয়ন। ৮ নং প্ৰশ্ন। বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ছিগা, নিছিগা, পুৱা, গধূলি, নিজম, কোলাহল, সৰগ, নৰক, দিন, ৰাতি, হাঁহি, কান্দোন। বাক্য ৰচনা কৰা। মুকুতা: ৰ'দৰ পোহৰত নিয়ৰক মুকুতামণিৰ নিচিনা লাগে। পাহি: গোলাপ ফুলৰ পাহিবোৰ
ধুনীয়াকৈ সৰি আছে। শোভে, গোলাপ ফুলে গোটেই বাগিচাখনত শোভে। নিচুক, নিজম আকাশৰ নিচুক কোঠাটি কোনোবা নাচনীয়ে সাঁচি থৈছে বুলি কবিয়ে কল্পনা কৰিছে। ফুলজুপি, ৰাতিপুৱাৰ নিয়ৰে ফুলজুপি ধুনীয়া কৰিছে। ফটিক, নিয়ৰ কণাবোৰ ফটিক পানীৰে ধোৱা মুকুতা মণিৰ দৰে।